হাই হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভাল আছোঁ। আৰু আজি এটি বিশেষ দিন, ঘৰত বিশেষ অনুষ্ঠান এটা আছে, সেইটো দেখাবলৈ যত্ন কৰিম। চাই থাকিব মোৰ ভিডিঅ'টি, তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। পূজাৰী লং পেণ্ট চাৰ্ট পিন্ধি আছে, অলপ সময়ৰ পিছত চেঞ্জ কৰিব ড্ৰেছ। পূজা আয়োজনৰ এটি অংশ, মানে এইটো কি বুলি কয়, এইটো কি কয়, কি কৰি কি বুলি দিয়ে বল কি নাম কি? এটাকে পাগৰ আমাৰ ভাষাত পাগৰ বুলি কয়, কিন্তু চৈক পুৰা বুলিও কয় চাগে। আমাৰ এইটো লোকেল ভাষা, অসমীয়াত কি কয় নাজানো। আৰু এইটো আলপনা বুলিও কয়। পৰৱৰ্তী সময়ত দেখাম দেই। মেইন বস্তুখিনি ইয়াত আছে, ইয়াত ভিতৰত সেইখিনি পিছত বুজাম বাৰু। এইটোৱে যোগাৰ, এইখিনি প্ৰসাদ, মানে সকলো ধৰণৰ প্ৰসাদ প্ৰস্তুত কৰে। এইটো আছে, এইটো অলপ আগত আনিলোঁ, এইটো আছে, চাৰিওফালে প্ৰসাদে মানে এইটো ৰুটি বনাইছে, তেল ৰুটি, মানে পিঠাগুড়ি খুন্দি বনোৱা হয়। আমাৰ একদম চাকা পিঠা বুলি কয়। এইবোৰে হৈছে মানে পূজাৰ যোগাৰ, মানে পূজনীয় সামগ্ৰীৰ ওচৰত কিছুমান এয়া দেখিছে, আমাৰ পৰম্পৰাগতভাৱে আয়োজন কৰা গণেশ পূজা। আমি এইখিনি বস্তু লৈ আমি গণেশ পূজা আয়োজন কৰোঁ। আৰু দেখিবলৈ পাইছে কিছুমান বস্তু ভালছে সেইটো আন্ধাৰৰ কাৰণে দেখিব পোৱা নাযায়। বিশেষকৈ সন্ধিয়া আয়োজন কৰা হয় পূজাভাগ, মানে 7টামান বজাৰ পিছত। আৰু পৰম্পৰাগতভাৱে আয়োজন কৰা এই পূজা, গণেশ পূজা। ইয়াত বস্তুখিনিৰ ভাল কেইবা ধৰণৰ নাম আছে। এতিয়া যি সূতা বন্ধা বস্তুবোৰ আছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু এই মাহ প্ৰসাদ যোগাৰ কৰা হৈছে। এটা কাঠৰ বেদী থাকে, বেদীটোতেই ধুনীয়াছে গাখীৰ পানীত ধুৱাই মেলি, আৰু তাতে ৰঙা কাপোৰ ওপৰত এনেদৰে পাৰি লোৱা হয়, থৈ দিয়া হয়। তাৰপিছত যিখিনি মাহ প্ৰসাদ যোগাৰ কৰা হয় ঘৰত, পিঠা পনা আদি কৰি, কল, ফল মূল ইত্যাদি ইত্যাদি, সকলোখিনি বস্তু তেখেতসকলৰ আগত মানে ৰখা হয়, এনেধৰণে দৃশ্যত দেখিছে। আৰু ফুল বেলপাত আম পাতেৰে সজুৱাই মেলি চাকি বতি ধূপ-ধূনা কৰি পূজা ভাগি আগবঢ়োৱা হয়। আৰু এটা কথা ক'ব বিচাৰিম আপোনালোকক, যি আমাৰ গণেশ পূজা, এই গণেশ পূজা ভাগ ইয়াত কোনো মূৰ্তি তথা প্ৰতিমাৰ প্ৰয়োজন নহয়। আমাৰ এই গণেশ পূজা ভাগ এনেধৰণে আয়োজন কৰা হয়, অৰ্থাৎ পূজা ভাগ আগবঢ়োৱা হয়। ইয়াত কোনো ফটো বা মূৰ্তি এনেধৰণৰ কোনো বস্তু প্ৰয়োজন নহয়। এই পূজা ভাগ যিসকল আদিবাসী তথা চাহ জনগোষ্ঠীয় সমাজৰ ঘৰত আয়োজন কৰে, তেখেতসকলে জানিব এই পূজা ভাগৰ কিন্তু মান্যতা আছে। আৰু আপোনালোকে যে ইয়াৰ কাষত যি ধৰণে আশীৰ্বাদ বিচাৰে, সেই পাবলৈ কিন্তু গৃহস্থই সক্ষম হয়। এইটো হৈছে পূজাটি, মানে যিহেতু ৰাতি পূজা ভাগ ধুনীয়াকৈ আয়োজন কৰা হ'ল, আয়োজন কৰি মেলি পিছত মাহ প্ৰসাদ যিসকল ব্যক্তি তথা ল'ৰা ছোৱালী উপস্থিত আছিল সকলোকেই দিয়া হ'ল, সকলোকে আগবঢ়োৱা হ'ল, সকলোৱে খাই মেলি ঘূৰা-ঘূৰি হ'ল। আৰু ৰাতি হৈছিলে যথেষ্ট বিদেশিনী
বনাব নোৱাৰিলোঁ। এতিয়া এইটো হৈছে ৰাতিপুৱাৰ দৃশ্য আৰু এইটো সমাপ্ত, পূজাৰ সমাপ্তি। আৰু এইটো দেখিছে টোপোলাটি, ইয়াতে সেই বস্তুখিনি সংৰক্ষণ কৰি ৰখা হয়। পূজা ভাগ আগবঢ়োৱাৰ পিছত ধুনীয়াকৈ গাখীৰ পানীত গা পা ধুৱাই মানে আমাৰ পৰম্পৰাগত নীতি নিয়মেৰে গোহালি ঘৰত এনেদৰেই ওলমাই থোৱা হয়। আমাৰ পৰম্পৰাগতভাৱে আয়োজন কৰা গণেশ পূজাৰ দৃশ্যাংশটি দেখালোঁ। আৰু আপোনালোকে জনাবচোন এনেধৰণে গণেশ পূজা আপোনালোকৰ ঘৰত আয়োজন কৰে নে নাই। গতিকে চাব ভিডিঅ'টি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।